কি খবৰ সকলোৰে তো স্বাগতম তোমাৰ ইউটিউব চেনেল খঞ্জন ব্লগ। তো আজি মানে কি গধূলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গধূলি ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ এটাই যে মই দিনত অকণমান বিজি আছিলোঁ। চ' এতিয়া মই অকণমান ওলাই যাম মানে সৰ্থেবাৰী যাম। সৰ্থেবাৰী নহত্ৰ কৃষ্ণগুৰু আশ্ৰম। চ' তালৈকে যাম। চ' আপোনালোকক আকৌ ভাবি লওক নহত্ৰখননো কেনেকুৱা। চ' ডিম্পুদাৰ ভিডিঅ'ত চাইছে সকলোৱে। চ' মোৰ ভিডিঅ'টো এবাৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' বলক। চ' ফাইনেলি আহি পালোঁ আমি কৃষ্ণগুৰু আশ্ৰম সৰ্থেবাৰীত আছে। চ' আপোনালোকক কেনেকুৱা হয় কৃষ্ণগুৰু আশ্ৰমখন, চ' কেনেকুৱা মানে বস্তু আছে কৃষ্ণগুৰু আশ্ৰমত, আৰু কৃষ্ণগুৰু আশ্ৰমখন কেনেকুৱা মানে বস্তু জানিব পাৰি, শিকিব পাৰি। চ' গোটেইখিনি আপোনালোকে দেখাৰ চেষ্টা কৰিম। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ। চ' যোৱাকালি ৰাতিৰ ক্লিপকেইটাতো আপোনালোকে চালে। চ' এতিয়া মানে আপোনালোকক কৃষ্ণগুৰু সেৱা আশ্ৰমৰ দিনৰ ক্লিপ কেইটামান দেখাবলৈ চেষ্টা কৰোঁ। চ' বলক তেতিয়াহ'লে দিনৰ ক্লিপকেইটা চাই লওঁ আহক।
চেষ্টা কৰি আছোঁ আৰু চ' ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিলোঁ। থেংক ইউ। আপোনালোকক যিমানখিনি পাৰোঁ কৃষ্ণগুৰু সেৱা আশ্ৰমখন দেখাবলৈ চেষ্টা কৰিলোঁ। চ' ভিডিঅ'টোৰ মাজত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু লগতে কমেণ্ট কৰি মৰম দিব বুলি আমাৰ নতুন চেনেলটোত আশা কৰিলোঁ। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।